মই সিধা কথা কোৱা মানে এইবিলাক আহি যাব লাগে অলপ তেতিয়া ভাল লাগে বাৰে কোৱা এফালে দিছো আমি গয়া ঘৰত মানে কিবা দাইকেইডাল ৰখালে কিবা খেচৰ বুলি কয় মোক হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু কোন আহিছে পিছফালে নাই কোনো আৰু আজি যাম মৰিগাঁও কাৰণ আজি বোলে মাহীহঁতৰ ঘৰলৈ যাব সেইটো কাৰণে গাড়ীখন উলিয়াব দিছে গাড়ীৰ ভিতৰৰ পৰা এই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু মোৰ মানে ইয়াত কিবা গুটি এটা ওলাইছে এইখিনিত আৰু ওলাই কি মানে এইবিলাক বুজি নাপাওঁ কিন্তু কোনোবাই যদি কিবা মেডিচিন জানে কমেণ্টত কৈ দিবচোন যাতে একেবাৰে খানা লগে লগে যাতে নাইকিয়া হৈ যায়গৈ আৰু এনেকুৱা মেডিচিন দি দিব আৰু ইয়াৰ পৰা বোলে চৰাই এটা নিব লাগে কাৰণ মই চৰাই পুহিছিলোঁ চৰাই এটা নিব লাগে মানে চৰাইটো একে কাটি কুটি কৰি পেলাই লৈ যাব লাগে এইবিলাক কৰি ল'ব লাগিব মই নকৰোঁ বা ককাই কৰিব তাৰপিছত সেইটোৱে আৰু ইয়াৰ পৰা চিধা ৰহা যাব লাগিব আৰু ৰহাত কাৰণ মা পাপাও যাব সেইটো কাৰণে ৰহালৈ যাব লাগিব ৰহাৰ পৰা মৰিগাঁও আৰু তাতে মানে যোনখন এতিয়া নতুনকৈ মেডিকেল কলেজ বনাই আছে তাত মানে মই দোকান এখন বুক কৰিছোঁ আৰু সেই দোকানখন একেবাৰে চাবগৈ সেইটোৱে মেইন কাৰণ অপেনিং কৰিম 2026ত এতিয়ালৈকে ডেট চেট একো ঠিক হোৱা নাই কাৰণ দোকানৰ চাটাই লগোৱা নাই মানে দোকানখন ক্লিয়াৰ মানে 95% ক্লিয়াৰ মানে চাটাকেইখনে বাকী আছে আৰু সেইটোৱে চাটা দুখন আছে এখনটো ফ্ৰণ্টত থাকে আৰু এখন চাইডত থাকিব মানে মই ভাবিছোঁ হেৰি দোকান কাপোৰ দোকান দিম আৰু মানে মই ভাবিছিলোঁ প্ৰথমতে ৰেষ্টুৰেণ্ট দিম বুলি কিন্তু ৰেষ্টুৰেণ্ট দিব গ'লে ৰুমটো অলপ ডাঙৰ লাগে তাৰপিছত কথা পাতিলোঁ যে ৰুমটো অলপ ডাঙৰ লাগিব ৰুমটো ডাঙৰ দিয়াৰ পিছত মানে তাত চিকিউৰিটি মানিটো অলপ মালটো বেছি লৈ লয় সেইটো কাৰণে এই মালটো মানে নাছিলে সেইটো কাৰণে এটা ৰুমেই লৈ ল'লোঁ আৰু সেই ৰুমটোতে মই ভাবিছোঁ কাপোৰ দি দিম কেনেকুৱা হ'ব ভালে হ'ব আজি মই উঠিছোঁ 8টা বজাত মানে মই এনেই 10টা বজাত উঠোঁ কিন্তু মই আজি 8টা বজাত উঠিছোঁ এইটো অলপ সোনকালে হ'ল মানে কালিয়ে মোক কৈছে যে আজি মানে কালি কৈছে যে কালিলৈ মৰিগাঁও যাম সেইটো কাৰণে 8টা বজাত উঠিব লাগিব 8টা বজাত উঠি দিছোঁ আজি এক মিনিটো ইফালে কিবা মানে 8টা বজাত উঠি দিছোঁ সেইটো কাৰণে অলপ মানে কিবা টোপনি নিচিনা লাগি আছে এই চব কথা বাদ দি পেলাই গাড়ীখন ধুনীয়াকৈ উলিয়াই লওঁ দেই গাড়ীখন উলিয়াই লওঁ এইটো গুটিটো মই প্ৰথমতে কৈছিলোঁ যে কোনোবাই জানে যদি মোক কমেণ্টত কৈ দিব হোম মেড কিবা কিবি আছে যদি মই একদম লগাই ক্লিয়াৰ কৰিম মানে এনেকুৱা এটা ক'ব যে মানে লগোৱাৰ লগে লগে নাইকিয়া হৈ যায় লগোৱাৰ লগে লগে যাতে নাইকিয়া হৈ যায় আৰু ভৱিষ্যতলৈ যাতে নোলায় আৰু এনেকুৱা এটা মেডিচিন দি দিব কমেণ্টত কৈ দিব মোক এই যোনকেইজন 18-20 জন যোনকেইজন চাইছে তাৰ ভিতৰতো যদি কেইজন মানে জানে তেতিয়াহ'লে ক'ব আৰু মই চেল্ফি কেমেৰাত প্ৰথমবাৰ ভিডিঅ' বনাইছোঁ কেনেকুৱা লাগিছে ক'ব মানে কোলা হৈ যায় কিবা উল্টা দেখে চেল্ফি কেমেৰাত ভিডিঅ' বনালে ফ্ৰণ্ট কেমেৰাত বনালে পূৰা চিধা লাগে আৰু চেল্ফি কেমেৰাত ভিডিঅ' বনালে এনেকৈ জবকৈ ঘূৰাই দিবলৈ প্ৰব্লেম হয় ফ্ৰণ্ট কেমেৰাত বনালে ঘূৰাই দিবলৈ ভাল হয় ভিডিঅ'লৈ সোমাই গ'লে মুখখন কিবা কোলা লাগে বাহিৰলৈ আহিলে বগা লাগে ফেচ ৱাছ কৰিছোঁ পণ্ডছৰ ফেচ ৱাছ কৰিছোঁ এতিয়া ওলাই দিলোঁ ধুনীয়াকৈ ওলালোঁ কিন্তু একদম চুটি পেণ্ট পিন্ধিবলৈ ওলাইছোঁ পূৰা গৰম দিন এতিয়া ৰিচাৰ্জ এটা ভৰাই দিব লাগে টিভিত টিভিটো অন কৰা ফোনপে'ৰ পৰা ভৰাম এইফালে সোমাই গ'ল এতিয়া বাটলৈ উলিয়াই দিওঁ গাড়ীখন এইফালে এটা ৰৈ আছে কাকা যোৱা কথা আছিলে কিন্তু এতিয়া মানে চৰাইকেইটাৰ কাৰণে মানে কাকা ৰৈ দিলে আৰু নহ'লে মানে দানা দিয়া মানুহ নাই যে সেইটো কাৰণে A few moments later এইফালে ওলাই আছে ইয়াকো কিয় ওলালা আকৌ ইয়াকতো কোনেওতো ওলাব দিয়া নাছিলে কিয় ওলালা ভাই তুমি লগ ধৰিলে বুলি ওলাব লাগে নেকি আমিতো কৰা নাই মেইন মানুহ কোন মেইন মানুহ মই এনেই ওলালে সি এনেই পাপা ওলালে নাই বা হাফ পেণ্ট এটা পিন্ধি নললা কিয় হাফ পেণ্ট এটা পিন্ধি নললা কিয় কিয় মইতো হাফ পেণ্ট পিন্ধি লৈছোঁ ৱাও ইয়াকনো তুমি কিয় ওলালা ইয়াক কিয় উলিয়ালানো মই ইয়াক সেইটোৱে সুধি আছোঁ তাক কোনে উলিয়ালে
একটু আমি কোৱা নাই হে এই কিবা এটা কাৰণ আছে এই যেফালে দিয়া চকু লাই দিলো তুমি যোৱাই ভাল আছিলে পামটো কমি আছে হা কলমুনা এই পিছফালে দি আছে ডিগিত আছে কলমুনা এই ডিগিটো খুলি দিয়াচোন পাপা দিয়া খোলা এইটো হালধীয়াটো আৰু এইফালে এপাত মহ খেদা ধূপ ভৰাই থৈ দিছিলোঁ ধুনীয়া গোন্ধ ওলাইছিলে এতিয়া গোন্ধ নোলোৱা হৈ গ'ল কাকা নাই নেকি এই ক'ত মাছ মাৰিছে এই কি মাছ পাইছা পাইছা কি মায়েতো নোৱাৰে আৰু কি হ'ব তাৰ 31 তাৰিখে ওলাব চবে ৰৈ পিনালে নিজে নোৱাৰে বোলে ৰৈ পিনালে আপোনালোকে চাবগৈ দেই 31 তাৰিখে আহিব এনেকুৱা বাহিৰে চাহিৰে ঘূৰি ফুৰিব পাৰিম আৰু মোৰ দাইগাল কেনেকুৱা লাগিছে মোক কিবা ঘৰত মানে কিবা দাইকেইডাল ৰখালে কিবা খেচৰ বুলি কয় মোক এনে দাইকেইডাল লাগিলেতো ভালেই লাগে কিয় দাইকেইডাল কি বেয়া লাগে নেকি মোৰ এইখিনি এবাৰ কাটি দিম এইখিনি কাটি একদম এবাৰ এনেকে ৰখাম ভালেইতো লাগে এনেকে ৰখাম একদম কপিয়াত আহি যায় যে মই কাৰণে ভিডিঅ'ৰ কাৰণে অলপ সময় বন্ধ কৰি দিছোঁ এতিয়া আমি গৈ আছোঁ আৰু এতিয়া এইখিনি জেগাখিনি ক'ত পাইছোঁ মা ক'ত পাইছোঁ এইখিনি যোৱাবাৰী পাইছোঁ এইয়া বৰ্ডত লিখা আছে যোৱাবাৰী এতিয়া নামঘৰ এটা আছে তাৰ চচুৰবাৰী মা তোমাৰ আজি ভণ্টি ঘৰলৈ গ'লা তোমাৰ অনুভৱটো কোৱা মজা লাগিছে আজি তাইক দেখা পাম সৰু ছোৱালী ঘৰলৈ গৈ আছা ভাল লাগিছে তাইক কিবা মুৰ্গী এটা লৈ আহিছো তাইক খুৱাবলৈ এনে এইটো মুৰ্গীটো কাৰ বাৰু এইটো হিৰকৰ হিৰকৰ ফাৰ্মৰ মুৰ্গী এতিয়া তাত ক'বগৈ চাগে আমি কিনি আনিছো বুলি নকওঁ আৰু এইফালেদি এখন দুখন দোকান বজাৰ বহিছে কিন্তু ইমান বেছি দোকান চোকান নাই পূজা সেইফালেদি এতিয়া মৰিগাঁও টাউনৰ ভিতৰত আছো বেছি দোকান বহা নাই আৰু বহিছে কুকিৰ কাৰণে কিবা চকলেট টকলেট আৰু এইফালেদি এটা পূজা মণ্ডপ বনাইছে ভালে লাগিছে আৰু বাকী ইমান বেছি দোকানো নাই মণ্ডপো নাই এইফালে কেইখনমান দোকান আছে এই আগতো কেইখনমান দোকান আছিলে বাকী ইমান দোকান চোকান নাই আৰু দোকান আছে হ'লেও মানে আগৰ নিচিনা নহয় সেইদিনা ইয়াত দেখুৱাইছিলে ইয়াত দেখাইছিলে এতিয়া হেৰি আছে শ্ৰদ্ধাঞ্জলি এইবিলাক আছে আৰু এইফালে এয়াতো এটা আছে মণ্ডপ এটা ভালে লাগিছে এইটো হৈছে মৰিগাঁও একদম মেইন টাউনত আৰু এইফালেদি পাই গ'লো মাহীহঁতৰ ঘৰ ভালেই আছে মানুহ আছেনে নাই ঐ এজনী হৈছে মাহী পেটুলি মাহী এজনী চা এফালে চোৱা আকৌ এফালে চোৱা কুকি এফালে চোৱা এফালে চোৱা কিয় এফালেদি কপিল আছে ই আৰু এই কুকি দুইটা একেদিনাখনে জন্ম হৈছে মানে 1 মিনিট ন 1 মিনিটৰ ইফাল সিফাল একদম একেখন হস্পিটেলতে এই তই ইয়াক মাতিছ নাই দুইটাই এটাই এখন বিচনা এটাই এখন বিচনাত
কি বনাইছা কি চাহ বনাইছা চাহ বনাইছা ৱাও আৰু এইটো কি পিঠা পকৰি ভালকে কালাৰ উঠিব লাগিব হা তোমালোকৰ ইয়াত কি কাম অলপ হ'ব লাগিছিল ন কোনটো কিন্তু নাই ওপৰত ভন কেনে যাব এৰি চলি আছে নে এতিয়া বনোৱা দিছো আমি নাজানো তু তাকানে টিকা দিবা পাপা পাপা হৈ আছে আৰু হালতে হেৰি হৈছে এনে নহলে আগতে কেও টাইলছ পাকে নকো কুহাকে কুলা ৰঙা গৈছিল গৈ আমি গয়া নাই তুমি মানে কে টাউনত থকা ফিল লৈ আছা নাই ফিলটো হেডে লৈ আছা ওকে থ্যাংক ইউ দেই আৰু পিছফালে একদম ধুনীয়া জেগা আছে আমি কৈছো যে ফাৰ্ম বনাব পাৰি ন বাবা আমাৰ থাকাটো পুৰা ফাৰ্ম বনাই দিলো হয় বা ওপৰ কৰি পেলাই বিলৰ লগাই ল'ম পাই ধুনীয়া নাজানে চাকৰি কৰে যে গম নাপায় এইবিলাক ব্যৱসায় মানুহ হ'ব লাগে তেতিয়া মানে ব্যৱসায় মানুহ হোৱা একদম এতিয়ালৈকেতো ইয়াততো এই পিছফালে গোটেই ফাৰ্মেই বনাই দিলে হয় এইটো মানুহটো ঘেণ্টা খালি নকৰা কাকো খাতি নকৰে বোলে ঘেণ্টা কাকো খাতি নকৰে ন মহা তুমি কাৰোবাক খাতি কৰা জানো নকৰা নহয় কি কৰি আছে মই ভ্লগ বনাই আছো মই চিধা কথা কোৱা মানে এইবিলাক আহি যাব লাগে অলপ তেতিয়াই ভাল লাগে দুবে খাই লওঁ নেকি এতিয়া আমি যাবলৈ ওলালো মাহী যাওঁগৈ তুমি ভালকে থাকিবা ঘূৰা আলোচনা চলি আছে এইফালে দি ব'লা যাবগৈ লাগে খাই বৈ ললো যাওঁগৈ এতিয়া বাৰে কোৱা এফালে দিছো এইটো চাই দিয়াচোন হাতখন অঁতৰাই দিয়া এতিয়া বাই বাই কোৱা এফালে দিছো চাই পেলাই বাই বাই কোৱা যাওঁ দেই মহা এফালে চোৱা আকৌ বাই বাই কোৱা চিধা কথা বাই বাই এইবিলাক আমি চিধা কথা কম বুলি কৈছো আৰু এতিয়া তাৰ পৰা ওলাই আহিলো আৰু এতিয়া গৈ পেলাই আগত আমি যোনখন দোকান বুকিং কৰিছিলো সেই দোকানখন আগত আছে এখন দেখাই দিওঁ এতিয়া গৈ আছো বৰ্তমান আৰু এইখনে আমাৰ দোকানখন এই দুখন চাটা আছে আৰু এইফালে দি ষ্টেপ দিব চাগে এইটো বালি দি থৈ দিছে বাকী ওপৰত এইবিলাক ফল চিলিং এইবিলাক লগাম আৰু এইফালে দি আইনা লগাম আৰু কালাৰ কৰি দিম আৰু ইয়াতে থাকিব জুবিন দা ফটো এখনো থাকিব সেইটোৱে গ্লাছ আহিব কৈছা সেই এখন বান্দা আকৌ এইখিনিত থাকিব গ্লাছ ইয়াত দিয়া হ'ব সেইফালে এখন দিয়া হ'ব এইখন লগোৱা হ'ব গ্লাছ বাকী সেইটোৱে আৰু ওপৰত থাকিব ফল চিলিং আৰু এইফালে চোৱা মা এইফালে দি থাকিব জুবিন দা ফটো এখন এইফালে দি আণ্ডাৰষ্টেণ্ড আৰু এইফালে দি মেইন ৰাস্তাটো এইটো এইফালে দি বঘৰা কলবাৰী এইফালে দি যায় আৰু এতিয়া দোকান চোকান চাই পেলাই ওলাই দিলোঁ কেনেকুৱা লাগিলে এটা কেনেকুৱা লাগিলে ভাল লাগিছে কেনেকুৱা লাগিলে এতিয়া যদি তোমাৰ কেনেকুৱা লাগিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব একদম ভয় ভিডিঅ'টো শেষ কৰি দিছোঁ ভিডিঅ'টো শেষ কৰি দিছোঁ হৈ গ'ল বাই বাই